हेलो गाइस আজি মই আপোনালোকক প্ৰিমিক্স পাউডাৰ কেক বনাই দেখুৱাম তো এক কাপ লৈছো প্ৰিমিক্স পাউডাৰ তাৰ পিছতে এক কাপতকৈ বেছি লৈছো মানে 1.5 কাপ বুলি ক'ব পাৰি তাৰ পিছত কোকোনাট পাউডাৰ ঘৰতে খাবলৈ বনাইছো দে আজি মই কেকটো চাব এবাৰ কেনেকুৱা হৈছে আৰু কমেন্ট এটা কৰিবলৈ নাপাহৰিব তাৰ পিছতে 1/4 কাপ কোকোনাট পাউডাৰ লৈছো এখিনি মিক্স কৰি লম এতিয়া লাহে লাহে তাৰ পিছতে 30 ml ৰিফাইন অইল লৈছো তো এখিনিও মিক্স কৰি লম যদি মোৰ চেনেলটোত প্ৰথমবাৰ বাবে আহিছে আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব ইয়াত 30 ml গাখীৰ লৈ লৈছো দুবাৰ লৈছো প্ৰথমতে অকমান দি মিক্স কৰি লম তো মিক্স কৰি যাম প্ৰথমতে এক কাপ লৈ লৈছো তাৰ পিছতে লাহে লাহে হে কৰি যাম মিক্স কৰিম তাৰ পিছত ভ্যানিলা যি সোৱাদ আছে ভ্যানিলা সোৱাদটো দিম ফ্লেভাৰৰ তো ইলাচি দিও কলে পাৰে মই আছিলে বাবে এটো দি দিলো এখিনি এতিয়া লাহে লাহে কৈ মিক্স কৰি লম আকৌ মই অলপ ললো ইয়াৰে এক কাপৰ জুখে হৈছে আৰু 30 ml এখিনি মিক্স কৰি লম লাগি থকা অৱশিষ্টখিনি উলাই লৈছো এতিয়া এইখিনি মই 5 মিনিটৰ বাবে থম তাৰ ইয়া থোৱাৰ পাছত এয়া দেখিছেনে যিখিনি আছিল মই সেই 30 ml লাষ্ট কাপৰ সেইখিনি মিক্স কৰি দিলো ইয়াত এতিয়া মই দিবলৈ সেই সকলো সাইডে মানে গৰম কৰিবলৈ এই কেক টিনত তেল লগাই লম চাৰিওকিনাৰে ভিডিওটো চাই আছে যদি প্লিজ লাইক কৰিবলৈ নাপাহৰিব আৰু কেনেকুৱা পাইছে কমেন্ট এটা কৰিবলৈ নাপাহৰিব দেই এইখিনিটা মিলাই লম ময়দা ডাস্টিং কৰি লৈছো মই এবাৰ চাহৰ লগত খাই চাবচোন বিৰাট টেষ্টি আছিল খাবলৈ ভাবিলো কি ৰেকৰ্ডো কৰি থওঁ আপোনালোকক দেখাব পাৰিম কেনেকৈ বনাইছিলো তো ইয়াত মোৰ উষা ওভেনটো নাম তো এটো মই আপোনালোকক এবাৰ পুন প্ৰথমভাৱে দেখাইছো তো কেনেকৈ বনাইছো তো প্ৰত্যেককে হুদে মোক WhatsAppৰ ষ্টেটাসে হক বা কিছুমান ক্ষেত্ৰত হুদে পাৰ্সোনালি কেনেকৈ বনোৱা এবাৰ ইউটিউবত ভিডিও এটা বনাই দিবাচোন বুলি হে গতিকে মই ভাবিলো কি এটো ৰেকৰ্ড কৰি থওঁ আপোনালোকক দেখাব পৰা কৈ সুবিধা হোৱাকৈ তো চাই যাব মই কি ব্যৱহাৰ কৰিছো তো লিখি দিয়া আছে আপোনালোকে ট্ৰাই কৰি চাব বনাবলৈ তো ঘৰতে বনালো বিৰাট টেষ্টি আছিল আজৰি পৰত কেতিয়াবা সন্ধিয়া হওক বা ৰাতিপুৱা হওক চাহৰ লগত খাবলৈ কি মজা আপোনালোকে এবাৰ সোৱাদটো লৈ চাবচোন নতুবা আমাৰ ঘৰলৈ আহিব কেতিয়াবা মোৰ ইউটিউবৰ ফ্যামিলি সকলকো কৈছো আপোনালোকে ইমান সহযোগ কৰিছে মোক লাহে লাহে আপোনালোকৰ আগবাঢ়ি যাব পাইছো আপোনালোকৰ কাৰণে তো বহুত বহুত ধন্যবাদ তো এনেকৈ সদায় মোক সাপোৰ্ট কৰি থাকিব তো মোৰ এটো 15 মিনিট দিয়াৰ পাছত নিহিজাৰ বাবে আকৌ অকমান সময় দি ললো তো এয়া দেখিছেনে এবাৰ সম্পূৰ্ণ হৈ গৈছে এতিয়া কাটিম ঠাণ্ডা হৈ ল'ব দিব অলপ মই ঠাণ্ডা হ'ব অকমান ভিডিওটো পোষ্ট কৰি দিছিলো আধা ঘণ্টামান ঠাণ্ডা হ'ব দিলেও হ'ব কাপোৰখন এই হেইটো আঠা লাগি আছিল সেই কাৰণে কাপোৰে দি ধৰি ললো কেক টিনটো তো এয়া চাওকচোন কিমান ধুনীয়া স্পঞ্জি ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ দেই আজিলৈ ইমানেই থ্যাংক ইউ